भाइयों आज हम लोग जा रहा है सिनेमा देखने मतलब आज हम लोग सिनेमा देखने ग्वालपारा जा रहा हो मतलब दुधनई में जो सिनेमा हॉल है उस पे जा रहा हो माने दुधनई जाम और इमान हिंदी কৈ থাকবা নৰো তো নিজৰ ভাষা দি যাম এবাৰ নিজৰ ভাষা কৈ যাম তো চাই থাকক আপোনালোকে সম্পূৰ্ণ ভিডিওটো আৰু যাব ওলাইছো আহি আছে এখন গাড়ী তাত যাম ভুংকে গাড়ীটো উঠিলো যাই আছো আমি সিনেমা হললৈ তো আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাই থাকক যি মজা পাব না চাই থাকক বিপুলখুৰাৰ গাড়ীত আৰু এই মা আৰু মই তো চাই থাকক সম্পূৰ্ণ ভিডিওটা আমি বাহতৰ ঘৰত আছো বাহতৰ ঘৰৰ পৰা এবাৰ আমি তাত মানে অম্বিকা চেনি প্লেছত যাম আৰু সিলভাৰ ক্লাছটো আমি লৈছো চাব পাৰে বাকিখিনি টিকেট 5খন টিকেট আছে 5জন যাম তো এইটোই আমাৰ বাহতৰ ঘৰ ওপৰৰ পৰা এবাৰ দেখাই দি আছো ৰব তে বাহতৰ ঘৰ গাইস মানে সিনেমা হল আহি পালো কিন্তু সিনেমা মানে দেখাব নৰিম আপোনালোকক বৰ্তমান মানে এলাউ কৰা নাই তো গাইস এই গানটো মানে ইউটিউবত আছে কেন গানটো দেখালো আপোনালোকক বাকি ফিল্মখন দেখাও গাইস মই বা মা আৰু ভিন্দৰ মা গৈছিল আৰু বিপুল খুৰা গৈছিল আমি পাঁচজনে চাইছো ফিল্মখন চাই আহিলো আৰু মানে বঢ়িয়া লাগছে দে হসাকে বঢ়িয়া লাগছে মই বৰ্তমান মাহাৰ ঘৰত আছো আৰু মানে ফিল্মখনত হিন্দীৰ দৰে মানে হিন্দী ফিল্মত যি হয় হেনকুৱা সেম আছে মানে এই ফিল্মখন বহুত ভাল লাগছে দে গাইস তো আপোনালোকক চাব ফিল্মখন আশা থাকিল মানে ৰুদ্ৰ যি মানে এটা প্ৰথমৰ মানে ট্ৰেইলাৰখিনি দিছে সেইখিনি মজা লাগছে দে হসাকে মাজত মানে ফানিও আছে মানে বহুত হাঁহি উঠাই ফিল্মখনত আৰু বহুত দুখ লাগে দেই হসাকে আপোনালোকেও চাব ধন্যবাদ আজিলৈ এইখিনিয়ে ভিডিও ইয়াতে শেষ কৰো টাটা বাই বাই টিল দেন ভিডিওটো ছুটি হোৱাৰ বাবে মাফ কৰি দিব